মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'ত ক্লাছ 7ৰ অসমীয়া কিতাপৰ 1 নম্বৰ পাঠ তেজৰে কমলাপতি বৰগীতটো মই তোমালোকক ভালদৰে পঢ়াই দিম আৰু এই বৰগীতটোৰ যি প্ৰশ্ন উত্তৰ আছে সেই প্ৰশ্ন উত্তৰবিলাকো এই ভিডিঅ'ত তোমালোকে পাবা। আৰু যদি তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা দেই, কাৰণ ছাবস্ক্ৰাইব কৰিলে যেতিয়াই মই ইউটিউবত ভিডিঅ' আপলোড কৰিম তোমালোকে সেই ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ তোমালোকে পাই থাকিবা। আহাতেনে এই তেজৰে কমলাপতি বৰগীতটো প্ৰথমতে পঢ়ি লওঁ। তেজৰে কমলাপতি। তেজৰে কমলাপতি পৰভাতে নিন্দ, তেৰি চান্দ মুখ পেখু উঠৰে গোবিন্দ। ৰয়নী বিদুৰ দিশ ধৱলী বৰণ, তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ। শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, ব্ৰজবধূ দধি তোৱা গুণ গায়। দাম সুদাম ডাকে তেৰি লয়া নাম, হেৰ দেখ উঠিয়া আহিল বলৰাম। নন্দ গেল বাথানে গোৱাল গেল পাল, সুৰভি চাৰিতে লাগে উঠৰে গোপাল। ক্ষীৰ লৱণো লয়া শিঙা বেত বেনু, সকালে মেলিও বস্ত্ৰ হাম্বালৱে ধেনু। কহয় মাধৱ মাই কিনু তপচাইলা, ত্ৰিজগত পতি হৰি ৰাখুৱাল পাইলা। এই বৰগীতটোত মানে কৈছে যে, বুজাব বিচাৰিছে যে শ্ৰীকৃষ্ণক মা যশোদাই ৰাতিপুৱা জগাইছিলে আৰু শ্ৰীকৃষ্ণ কৈছিলে যে উঠা জল্দি উঠা কৃষ্ণ, গৰু বান্ধিব লাগে, তোমাৰ লগৰীয়াবিলাক দাম সুদাম সকলোৱে উঠিলে, গৰু নিছে, তুমিও উঠা গৰু নিব লাগে বুলি কৈছিলে। আৰু কৈছে যে ত্ৰিজগতৰ পতি হৰিক যশোদা মায়ে ৰখুৱাল, মানে নিজৰ পুত্ৰ ৰূপে পাইছে। ইমান ভাগ্য ভাল। ঋষিমুনিসকলে হাজাৰ হাজাৰ বছৰ তপস্যা কৰিও সেই ভগৱানক পোৱা নাছিলে, কিন্তু মা যশোদাই সেই ভগৱানক নিজৰ পুত্ৰ ৰূপে পাইছে। এতিয়া এই বৰগীতটো হৰিনাৰায়ণ দত্তবৰুৱাৰ সম্পাদিত বৰগীত পুথিৰ পৰা লোৱা হৈছে। এই বৰগীতটো আকৌ এবাৰ মই তোমালোকক পঢ়াই দিম, তোমালোকে পাৰিলে মোৰ লগে লগে পঢ়ি যাবা, ঠিক আছে? তাৰ পাছত ইয়াৰ প্ৰশ্ন উত্তৰবিলাক কৰি দিম। তেজৰে কমলাপতি পৰভাতে নিন্দ, তেৰি চান্দ মুখ পেখু উঠৰে গোবিন্দ। ৰয়নী বিদুৰ দিশ ধৱলী বৰণ, তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ। শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, ব্ৰজবধূ দধি তোৱা গুণ গায়। দাম সুদাম ডাকে তেৰি লয়া নাম, হেৰ দেখ উঠিয়া আহিল বলৰাম। নন্দ গেল বাথানে গোৱাল গেল পাল, সুৰভি চাৰিতে লাগে উঠৰে গোপাল। ক্ষীৰ লৱণো লয়া শিঙা বেত বেনু, সকালে মেলিও বস্ত্ৰ হাম্বালৱে ধেনু। কহয় মাধৱ মাই কিনু তপসাইলা, ত্ৰিজগত পতি হৰি ৰাখুৱাল পাইলা। ঠিক আছে, এতিয়া এই বৰগীতটোৰ প্ৰশ্ন উত্তৰবোৰ কৰোঁ দেই। তোমালোকে প্ৰশ্ন উত্তৰবোৰ ভিতৰা বহীত ভালদৰে উঠাই ল'বা, লিখি ল'বা দেই। ভিডিঅ'টো পাৰিলে ডাউনলোড কৰি ল'বা, ডাউনলোড কৰিলে তোমালোকৰ সুবিধা হ'ব। প্ৰথম 3 নম্বৰ, তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। ক প্ৰশ্ন, বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি? ইয়াৰ উত্তৰ হ'ব, বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম হৈছে শ্ৰী শ্ৰী মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱ। খ নম্বৰ প্ৰশ্ন, তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ব শ্ৰী শ্ৰী মাধৱদেৱ। গ নম্বৰ প্ৰশ্ন, তিমিৰ ফেৰিয়া কি বাজ হয়? উত্তৰ হ'ব ৰবিৰ কিৰণ। ঘ প্ৰশ্ন,
যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? উত্তৰ হ'ব গৰু এৰাল দিবৰ কাৰণে জগাইছিল। 4 নম্বৰ, তলৰ দিয়া পদ দুষাৰিত কোনে কাক কৈছিল নিজৰ কথাৰে লিখা? নন্দ গেল বাথানে গোৱাল গেল পাল, সুৰভি চাৰিতে লাগে উঠৰি গোপাল। এইটো যশোদাই শ্ৰীকৃষ্ণক কৈছিল। ইয়াৰ উত্তৰটো হ'ব যশোদাই শ্ৰীকৃষ্ণক কৈছিল। এতিয়া নেক্সট 5 নম্বৰ প্ৰশ্ন। শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। তলত দিয়া শব্দবোৰৰ অৰ্থবিলাক লিখিব লাগে। মই উত্তৰৰ জাগাত লিখি দিছোঁ। এয়া কমলাপতি মানে হৈছে লক্ষ্মীপতি। তিমিৰ মানে আন্ধাৰ, ডাকে মানে মাতে, ব্ৰজবধূ ব্ৰজধামৰ বোৱাৰী, শতপত্ৰ মানে পদুম ফুল, ভ্ৰমৰ মানে ভোমোৰা, ত্ৰিজগত মানে স্বৰ্গ মৰ্ত আৰু পাতাল, ৰয়নী মানে ৰজনী। এইবিলাক বক্সত থকাবিলাক শব্দৰ অৰ্থবিলাক তোমালোকে এনেকুৱা বক্স বনাই লিখি ল'বা দেই। এতিয়া নেক্সট প্ৰশ্ন, 6 নম্বৰ প্ৰশ্ন। বৰগীতটোৰ প্ৰকাশ পোৱাৰ প্ৰাকৃতিক দৃশ্য এটি বৰ্ণনা কৰা। এই তেজৰে কমলাপতি বৰগীতটোত ৰাতিপুৱাৰ এটা মানে দৃশ্য প্ৰকাশ পাইছে। সেই ৰাতিপুৱাৰ দৃশ্য থকা এটা প্ৰাকৃতিক দৃশ্য আঁকিবলৈ গৈছে। মই প্ৰাকৃতিক দৃশ্যটো তোমালোকক মানে দেখুৱাই দিছোঁ। ঠিক তেনেদৰে প্ৰাকৃতিক দৃশ্যটো তোমালোকে আঁকি ল'বা আৰু ৰং কৰি ল'বা দেই। এইটো হয় প্ৰাকৃতিক দৃশ্যটো, আঁকি ল'বা আৰু ৰং কৰি ল'বা। এনেকুৱা এইটো মৰ্ণিং টাইমৰ ভিউ হয়, মানে ৰাতিপুৱাৰ দৃশ্য। এতিয়া 8 নম্বৰ ক প্ৰশ্ন। শব্দৰ আগত ত্ৰি শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু জানি লোৱা। এই জগত, ভোজ, কাল, শুল, কোন, নয়ন এই শব্দকেইটাৰ আগত ত্ৰি শব্দটো লগাই কেনে শব্দ বনাব লাগে। ইয়াত জগতত ত্ৰিটো লগাই দিলে ত্ৰিজগত, ভোজত ত্ৰি লগাই দিলে ত্ৰিভোজ, কালত ত্ৰি লগাই দিলে ত্ৰিকাল, শুলৰ আগফালে ত্ৰিটো লগাই দিলে ত্ৰিশুল, কোণৰ আগফালে ত্ৰি লগাই দিলে ত্ৰিকোণ, নয়নৰ আগফালে ত্ৰি লগাই দিলে ত্ৰিনয়ন। ঠিক আছে। ত্ৰিজগত, ত্ৰিভুজ, ত্ৰিকাল, ত্ৰিশুল, ত্ৰিকোণ আৰু ত্ৰিনয়ন। এই ত্ৰি শব্দটো মানে আগফালে লগাই লিখিব লাগে। মই এয়া লিখি দিছোঁ, তোমালোকে ভালদৰে মই যেনেদৰে লিখিছোঁ তেনেদৰে তোমালোকে লিখি ল'বা দেই। এতিয়া 8 নম্বৰ প্ৰশ্ন। তলৰ দিয়া শব্দবোৰৰ আগত বি উপসৰ্গ লগাই সেইবোৰেৰে অৰ্থ প্ৰকাশৰ একোটা বাক্য ৰচনা কৰা। তলত দিয়া শব্দবোৰৰ আগত বি লগাব লাগে, বি উপসৰ্গ। এতিয়া মুখ আছে, মুখৰ আগত বি যোগ কৰি দিলে বিমুখ। এই বিমুখেৰে বাক্য ৰচনা কৰিছোঁ। ঠিক আছে। ইয়াৰ বাক্য ৰচনাটো হৈছে শিক্ষাৰ পৰা বিমুখ হ'ব নালাগে। এইটো লিখি ল'বা দেই। এতিয়া দূৰৰ আগত বিটো লগাব লাগে, বি যোগ দূৰ, বিদূৰ। এতিয়া ইয়াৰ বাক্য ৰচনা হ'ব আমাৰ বিদ্যালয়খন বহুত বিদূৰ, মানে আমাৰ বিদ্যালয়খন বহুত দূৰত আছে, দূৰ মানে দূৰ। এতিয়া কিৰণৰ আগফালে বি লগাব লাগে, বিকিৰণ। ঠিক আছে। বিকিৰণৰ বাক্য ৰচনা কৰিছোঁ, এইফালে আছে দেই, এইফালে। সূৰ্যৰ পৰা বেঙুনীয়া ৰশ্মি বিকিৰণ হোৱাৰ কাৰণে বিভিন্ন ৰোগত মানুহে ভুগিছে। ঠিক আছে। এতিয়া নন্দৰ আগত বি লগাব লাগে। নন্দৰ আগত বি যদি যোগ কৰা হয় বিনন্দ হ'ব। ঠিক আছে। এই বিনন্দৰে এটা বাক্য ৰচনা কৰিছোঁ যে ঝুমুৰ হৈছে বিনন্দ মনোমোহা নৃত্য। ঝুমুৰ হৈছে বিনন্দ মনোমোহা নৃত্য। ঠিক আছে। এইবিলাক হৈ গ'ল। তোমালোকে ভিডিঅ'টো ৰখাই
ভালদৰে লিখি ল'বা দেই। এতিয়া 9 নম্বৰ প্ৰশ্ন, তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰি শাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা। তলৰ বাক্যখিনি ব্ৰজাৱলীত লিখা আছে, ব্ৰজাৱলী ভাষাত তোমালোকে আধুনিক অসমীয়ালৈ লিখিব লাগে। চ' মই লিখি দিছোঁ আধুনিক অসমীয়াত, তোমালোকে ভালদৰে লিখি ল'বা দেই। তে কটো, ৰয়নী বিদুৰ দিশ ধৱলী বৰণ মানে কি? ইয়াৰ উত্তৰ হ'ব, আন্ধাৰ আঁতৰি চাৰিওফালে পোহৰ হ'ল। এতিয়া খ নম্বৰ, শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই। ইয়াৰ উত্তৰ হ'ব, পদুম ফুলপাহ ফুলি উঠাত ভোমোৰাবোৰ ঘূৰি ফুৰিছে। গটো, দাম সুদাম ডাকে তেৰি লয়া নাম মানে কি? ইয়াৰ উত্তৰ হ'ব, দাম সুদামা হতে তোমাক মাতি আছে। ঘটো, ক্ষীৰ লবনো লয়া বেত বেনু মানে কি? ইয়াৰ উত্তৰ হ'ব, যশোদাই ক্ষীৰ মাখন আৰু বেতৰ বাঁহী এডাল কৃষ্ণক গৰু চৰাবলৈ জগাইছিল। ঠিক আছে, এইবিলাক তোমালোকে লিখি ল'বা দেই। এতিয়া 10 নম্বৰ, এটা শব্দত প্ৰকাশ কৰা। মই ডাইৰেক্ট এনচাৰবিলাক লিখি দিছোঁ দেই। গৰু বন্ধা ঠাই, এইটো কি বুলি কয়? গোহালি। যিয়ে ৰাতি নেদেখে কুকুৰী কণা, যিজনে সকলো জানে সৰ্বজ্ঞানী, যিজন সকলোৰে মাজত প্ৰিয় জনপ্ৰিয়, যাক সহজে লাভ কৰিব নোৱাৰি দুৰ্লভ, যিজনে বিষ্ণুক উপাসনা কৰে বিষ্ণু ভক্ত। ঠিক আছে, চ' এই তেজৰে কমলাপতি বৰগীতটোৰ মই সম্পূৰ্ণ প্ৰশ্ন উত্তৰ তোমালোকক কৰাই দিলোঁ। তোমালোকে ভিডিঅ'টো ডাউনলোড কৰি পিনে ভালদৰে লিখিবা, বা ডাউনলোড নকৰিলেও স্কিপ নকৰাকৈ মানে অন অফ কৰি ৰখাই ভিডিঅ'ত ধুনীয়াকৈ কুৱেশ্যন এনচাৰবোৰ লিখি ল'বা দেই। কিবা অসুবিধা পালে জনা মানুহক সুধিবা যে কেনেকুৱা ভিডিঅ'টোৰ পৰা মই প্ৰশ্ন উত্তৰবোৰ ভালদৰে লিখিম। ঠিক আছে, চ' শেষত আৰু কওঁ যে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ ছাবস্ক্ৰাইব কৰিলে তোমালোকৰ সুবিধা হ'ব। ঠিক আছে, চ' ইমানতে মই ভিডিঅ'টো ক্ল'জ কৰিছোঁ। ঠিক আছে, এতিয়া অহা ভিডিঅ'ত তোমালোকক লগ পাওঁ। চ' থেংক ইউ ফৰ ৱাচিং, থেংক ইউ, বাই। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। থেংক ইউ, বাই।